হেল্ল' গাইজ, আপোনালোকক আজি নতুন ব্লগ এটা লৈ স্বাগতম জনাইছোঁ। এয়া আমাৰ ঘৰত আজি মানে নতুন খাদ্য এটাৰ জুতি লৈছোঁ, তাকে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে গাহৰি মাংস আৰু এয়া হৈছে শুকান ৰুটি। আৰু আমাৰ মায়ে মানে বহুত মস্তি বনাইছে। আমাৰ বেটাই খাওঁ বুলি কোৱা কাৰণে আজি প্ৰথম মানে আমি আগতে খোৱা নাই, এনেই হোটেলত খাইছোঁ, কিন্তু হ'লেও ঘৰত খোৱা নাই। আমাৰ বেটাই খাওঁ বুলি কোৱা কাৰণে আজি যোগাৰ কৰি দিলোঁ। বেটা কেনেকুৱা লাগিছে খাই? না তুমি মুখে কোৱা কেনেকুৱা লাগিছে? ভাল লাগিছে। কিমান ভাল লাগিছে? বহুত ভাল লাগিছে। ৰুটিটো কোনে বনাইছিলে? আইতা। আৰু মাংসটো কোনে বনাইছিলে? আইতা। আইতাই। এই কিমান টেষ্টি হৈছে? এনেই হোটেলত খোৱা নিচিনা লাগিছে নাই? নে তাত থাকি ভাল লাগিছে? ভাল লাগিছে? তুমি এতিয়া আমাৰ ভিডিঅ' চাই থকাসকলক কি ক'বা? লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আমাৰ বেটাই অনুৰোধ জনাইছে। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আপোনালোকেও ঘৰত এনেকৈ খাবচোন। হোটেলত বহুত পইচা দি খোৱাতকৈ আপোনালোকে ঘৰত ধুনীয়াকৈ বনাই খাব। ভাল লাগিছে। আৰু যেনিবা আমাৰ ৰুটিবিলাক হোটেলৰ নিচিনা ঘূৰণীয়া হোৱা নাই, হ'লেও বহুত টেষ্টি বনাইছে। নিজৰ জোখত বস্তুবিলাক বনাইছে। হোটেলত কাৰোবাৰ কাৰণে নিমখ চোকা হ'ব পাৰে, কাৰোবাৰ কাৰণে অলপ কমিব পাৰে, কিন্তু আমাৰ ঘৰত একদম জোখত বনাইছে। আমাৰ বেটাই ৰুটি খাবই পৰা নাই, মাত্ৰ এফালে খাইছে, এফালৰ এটুকুৰা খাইছে। মাংস কেইপিচ খালা? দুপিচ মাংস খাই দিলা? আৰু খাব পাৰিবা নাই? পাৰিবা? ঠিক আছে। আমাৰ বেটা মাংস এপিচ খাই দিয়া। কেনেকুৱা মাংস সোৱাদটো কেনেকুৱা? ভাল। কিমান ভাল? বহুত ভাল। ঠিক আছে, আমি আজি ঘৰুৱা ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই দিয়া।